বৰ্তমান সময়ত ইমেইলটো এটা খুব গুৰুত্বপূৰ্ণ বস্তু আৰু এই ইমেইলটো আজিকালি সকলো ক্ষেত্ৰতে বিচৰা হয়। আপুনি য'তোনে এপ্লাই কৰক, য'তোনে ক'ৰবাত কেফেত যাওক, কিবা বস্তু প্ৰিণ্ট কৰিব লাগে, তাতো আপোনাক ইমেইলে বিচাৰিব, মেইল কৰি দিয়কচোন বুলি ক'ব। গতিকে যদি আপোনাৰ মেইল নাই তেনেহ'লে আপুনি মেইল কৰিব নোৱাৰে। ভিডিঅ'টোত আপোনালোকক শিকাম যে আমি এণ্ড্ৰইড ফোনৰ দ্বাৰা আমি কেনেকৈ অতি সহজে এটা ইমেইল বনাব পাৰিম। প্ৰথমতে আপুনি ফোনৰ ছেটিংছত যাব। ছেটিংছৰ পিছত তলত চাব একাউণ্টছ বুলি লিখা আছে, একাউণ্টছত ক্লিক কৰিব। একাউণ্টছত ক্লিক কৰাৰ পিছত তলত এড একাউণ্ট লিখা আছে, এড একাউণ্টৰ পিছত তলত ইয়াত 5 নম্বৰ অপশ্যন থাকিব গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত ইয়াত তেওঁলোকে অলপ সময় ল'ব। সময় লোৱাৰ পিছত এনেকৈ আহিব। তাৰপিছত তলত বাওঁফালে ছাইডত তলত চাব ক্ৰিয়েট একাউণ্ট লিখা আছে, তাত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ইয়াত ক্ৰিয়েট একাউণ্ট ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন থাকিব, ফৰ মাই চেল্ফ আৰু টু মেনেজ মাই বিজনেছ। যদি আপোনাৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে বনাব বিচাৰে, ধৰি লওক আপুনি কিবা বস্তু কাৰোবাত চেণ্ড কৰিব আছে, যে অথনি মই ক'লোঁ কেফেত কিবা বস্তু উলিয়াব গৈ আছে, তেনেকৈ আপোনাৰ মেইল কৰি দিব বুলি ক'ব, তেতিয়া তেনেকুৱা বস্তু এনেকুৱা কিবা চেণ্ড কৰিবলৈ, কিবা ডাটা এনেকুৱা চেণ্ড কৰিবলৈ আপুনি ফৰ মাই চেল্ফ কৰিব পাৰে। যদি আপোনাৰ কিবা বিজনেছ আছে, বিজনেছৰ কাৰণে যদি খুলিব বিচাৰে তেনেহ'লে টু মেনেজ মাই বিজনেছ তাত যাব। তো এতিয়া আমাক লাগে নিজৰ পাৰ্চনেল ইউজৰ কাৰণে, তো গতিকে আমি ফৰ মাই চেল্ফ ক্লিক কৰিম। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব, ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেমটো দিব, তাৰপিছত নেক্সট। তাৰপিছত আপোনালোকৰ ফোনত যিটো নম্বৰ আছে সেইটো অট'মেটিকলি লৈ ল'ব, বা যদি আপোনাৰ অট'মেটিক লোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত নিজে ইয়াত ভৰাব, এনেকৈ থাকিব, আপোনালোকে এনেকৈ আহিব পাৰে। তাৰপিছত আপোনালোকে নিজৰ নম্বৰটো ভৰাব, তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত এতিয়া ভেৰিফাই কৰি আছে, এটা মেছেজ আহিব। মেছেজটো আপোনালোকে ওপৰত দেখিব পাইছে, G235025 ইজ ইউৰ গুগল ভেৰিফিকেশ্যন কোড। তো এইটো আপোনালোকৰ এতিয়া মোৰ ফোনত এই চিমটো এই ফোনতে লাগি আছে কাৰণে এইটো অট'মেটিকলি আপোনাৰ এইটো মোৰ ভেৰিফাই কৰি দিছে। যদি আপোনাৰ তেনেকৈ ফোনটো হাতত নাই, বেলেগ ফোন নম্বৰ দিছে, যিটো ফোনত খুলিছে এইটো নহয়, তেনেহ'লে আপুনি তাত মেনুৱেলি ক্লিক ইয়াত ভৰাবলৈ অপশ্যন, তাত পেষ্ট কৰিবলৈ অপশ্যন আহিব, তেতিয়া আপুনি ভৰাই ল'ব। তাৰপিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থ ইয়াত ভৰাব লাগে, আপুনি ইনফৰ্মেশ্যন কিছুমান ল'ব। তেতিয়া আপোনাৰ ডে'টো কিমান তাৰিখৰ জন্ম আছিলে এইটো দিব। তাৰপিছত মনটো ছিলেক্ট কৰিব, তাৰপিছত কোনটো ইয়েৰত জন্ম হৈছিলে এইটো দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰিব, তাৰপিছত নেক্সট ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাক অলৰেডি দুটা তেওঁলোকৰ ফালৰ পৰা দুটা এনেকৈ ছাজেষ্ট কৰিছে, যদি আপোনালোকে ইচ্ছা কৰে এইটো ল'ব পাৰে। যদি নহ'লে আপোনালোকে নিজৰ ইচ্ছামতে কিবা নিজে লিখিব বিচাৰে তেনেহ'লে ক্ৰিয়েট ইউৰ অন জিমেইল তাত যাব, তাত আপুনি নিজে লিখিব পাৰে। যেনেকৈ মই এতিয়া লিখিম টেক হাব আছাম। মানে এনেকুৱা ইমেইল এনেকুৱা লিখাৰ ছিষ্টেমটো, একচুৱেলি ছিষ্টেমটো এনেকুৱা যে আপোনাৰ প্ৰথমে নাম, নিজৰ নাম আৰু ছাৰনেমটো এনেকুৱা লিখি ল'ব। তাৰপিছত আপোনাৰ ধৰি লওক কিবা জন্মৰ চন বা আপোনাৰ কিবা তেনেকুৱা নম্বৰ যিটো মনত আছে, লাকি নম্বৰ তেনেকুৱা ল'ব পাৰে। যেনেকৈ মোৰ জন্ম চনটো মই দি দিছোঁ 98, তাৰপিছত @gmail.com। এতিয়া নেক্সট কৰিলোঁ। নেক্সট কৰাৰ পিছত আপোনালোকৰ পাছৱৰ্ড আহিব। পাছৱৰ্ডৰ ক্ষেত্ৰত ইয়াত অলপ সাৱধান হ'ব লাগিব। পাছৱৰ্ডটো আপুনি এনেকৈ দিব লাগিব, প্ৰথমে ফাৰ্ষ্ট যিটো লিখিব এইটো ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ হ'ব লাগিব। তাৰপিছত যিকোনো আপুনি যিও নাম দিব পাৰে তাত, আৰু বাকীখিনি আপুনি স্মল লেটাৰ দিব। তাৰপিছত মই এনেকৈ দি দিলোঁ। তাৰপিছত দিয়াৰ পিছত আপুনি যিটো আপোনাৰ নম্বৰ কিবা তেনেকুৱা থাকে, নিউমাৰিক ভেলু ল'ব লাগে। ধৰি লওক মই 1 দি দিছোঁ। তাৰপিছত স্পেচিয়েল কেৰেক্টাৰ এটা ল'ব লাগে। তাৰপিছত কেৰেক্টাৰ এটা ধৰি লওক মই এইটো @ দি দিছোঁ। তাৰপিছত আৰু এটা নম্বৰ ল'ব পাৰে, নহ'লে ধৰি লওক আৰু এটা দি দিছোঁ। তাৰপিছত ছেম নম্বৰ আপুনি ইয়াত কনফাৰ্ম কৰিবৰ কাৰণে ছেম আপুনি টাইপ কৰিব লাগিব, ছেম পাছৱৰ্ড। তাৰপিছত আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াত আহিব এনেকৈ, ইয়াত লিখা থাকিব এনেকৈ কিবা কিবি, এইবিলাক আপোনাৰ দৰকাৰ নাই, আপুনি জাষ্ট yes I am কৰি দিব। কৰাৰ পিছত আপোনাৰ ইয়াত দেখাইছে যে টেক হাব আছাম 98 @gmail.com। আপোনাৰ তেনেকৈ যি আপুনি দিছে এনেকুৱা ইয়াত থাকিব। তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াত তলত থাকিব I agree বুলি দি দিব। I agree দিয়াৰ পিছত অলপ দেৰি তেওঁলোকে চাব। তাৰপিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। এতিয়া আপোনাৰ ইয়াত একাউণ্টটো আহিলে নে নাই আপুনি ইয়াত চেক কৰিবলৈ আপোনাৰ নেক্সট যিটো স্ক্ৰীনত আহি আছে তাতে আপুনি ইয়াত গুগলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত চাব, আপোনাৰ মোবাইলত আৰু হ'ব পাৰে। তো চবচে তলত এতিয়া নতুন যিটো খুলিব এইটো চবচে তলত আহিছে টেক হাব আছাম 98 @gmail.com। এইটো আপোনাৰ ইমেইল খুলিলে।
তো বন্ধুসকল এয়া আছিল অতি সহজে আমি এণ্ড্ৰইড ফোনৰ দ্বাৰা কেনেকৈ আমি ইমেইল এটা